हेलो गाइस। आज हम लोग आप लोग को दिखाएगा दुनिया का सबसे खतरनाक और खूंखार मछली शार्क हम लोग कैसे खाएंगे। यह शार्क का है डाई फिश, ठीक है। इसको हम लोग कैसे खाएंगे आप लोग को हम लोग दिखाएगा। এই শাৰ্কবিলাক আমাক আনি দিছিলে আমাৰ খুব ভাল সম্পৰ্ক থকা এজন সাউথ ইণ্ডিয়ান ব্যক্তিয়ে। আমি এতিয়া শাৰ্ক মাছখিনি কেনেকৈ কাটিছোঁ আপোনালোকে চাওক। এইখিনি ডাই শাৰ্ক হয়, ঠিক আছে। এইবিলাক সৰু সৰুকৈ প্ৰথমতে পিচ পিচ কৰি ল'ব লাগিব। কটাৰীখনত ধাৰেই নাইচোন। আচ্ছা, ঠিক আছে। এখন বেলেগ কটাৰী লৈ ল'ব লাগিব। এইখনত ধাৰ কম আছে। এইখন কটাৰী এতিয়া আমি মাছখিনি সৰু সৰু কৰি পেলাম। বহুত টাইট হয় মাছটো। এতিয়া আমি মাছখিনি সৰু সৰু কৰি ল'লোঁ। তাক আমি সৰু সৰু পিচ কৰি পেলাম। ইয়াত নিমখৰ পৰিমাণটো বহুত থাকে, ইয়াক কেইবাবাৰো ধুব লাগিব, সেইকাৰণে সৰু সৰু কৰি লৈছোঁ নিমখৰ চকটো গুচি যাবৰ কাৰণে। এইখিনি আমি এনেকৈ কাটি ল'লোঁ। সৰু সৰু পিচ কৰি লৈ লৈছোঁ মাছখিনি। ইয়াৰ পিছত আমি মাছখিনি ভালকৈ ধুব লাগিব, ঠিক আছে। আজি এইখিনিকে আমি ধুওঁ। মাছখিনি ভালকৈ ধুই লওঁ। খুব আছে নিমখ। এতিয়া মাছখিনিৰ লগত দিবৰ কাৰণে এইখিনি বস্তু সাজু কৰি ৰাখিছোঁ। এইখিনি আলুগুটি কাটি ৰাখিছোঁ, এইখিনি পিঁয়াজ ধুনীয়াকৈ কাটি ৰাখিছোঁ, লগত ধনিয়া পাত থাকিব, কেঁচা জলকীয়া ৰেডি কৰি ৰাখিছোঁ, বিলাহী থাকিব, আৰু এইবিলাক আদা নহৰু পেষ্ট ৰেডি কৰি ৰাখিছোঁ, আৰু কিবা কিবি মিক্স মছলা দিম। আৰু এতিয়া কি হয় বাকীখিনি দেখা যাওকচোন। এতিয়া পিঁয়াজখিনি পূৰা গৰম তেলত দি দিছোঁ, লগতে দুটামান জিৰা গোটা জিৰাও দি দিছোঁ। পিঁয়াজখিনি অলপ বাদামী ৰং হোৱালৈকে লৰাই আছোঁ। তাতে কেঁচা জলকীয়াকেইটা দি দিলোঁ। এতিয়া অকণমান আদা নহৰু পেষ্ট দি দিলোঁ, ভালছে লৰাই হৈছে আৰু তেল পকিছে আৰু। আজি কিন্তু খাবলৈ আজিও মজা হ'ব যেন লাগিছে দেই। এতিয়া আমি মাছখিনি তাত দি দিলোঁ। মাছখিনি কিন্তু কেইবাবাৰো ধুই লোৱা হৈছে, নহ'বা নিমখৰ পৰিমাণটো বহুত বেছি থাকে এই চাট মাছবিলাকত। কেইবাবাৰো ধুই লৈছে। এতিয়া মাছখিনি ভাজিম আমি। মিডিয়াম ফ্লেমত আমি মাছখিনি ভাজি আছোঁ। অলপ সময় মাছখিনি অলপ টাইট হোৱালৈকে ভাজিম আৰু।
এতিয়া আমি আলুখিনি দি দিওঁ মাছখিনি ভজা হৈ গৈছে এতিয়া আলু দি দিলোঁ আলুখিনি ভালকৈ একদম লৰাই লওঁ এতিয়া অকণমান হালধি দি দিব লাগিব অলপ হালধি দি দিছোঁ অকণমান জিৰা গুড়িও দি দিম ইয়াত এতিয়া অকণমান জিৰা গুড়ি দি দিলোঁ অকণমান ধনিয়া পাউডাৰ দি দিম অকণমান কাশ্মীৰী জলকীয়া গুড়ি অকণমান দি দিওঁ কালাৰটো ভাল হ'ব এতিয়া আমি বিলাহীখিনি দি দিলোঁ বিলাহীখিনি দি ভালকৈ লৰাই মেলি বহুত ধুনীয়া গোন্ধ এটা আহিছে এতিয়া আমি ঢাক মাৰি ৰাখি দিলোঁ অলপ সময়ৰ কাৰণে আমি সিজিবলৈ দিছোঁ বস্তুখিনি এতিয়া আমাক কেঁচা ধনিয়াখিনি দি দিলোঁ আমাৰ আঞ্জা এতিয়া ৰেডি শাক মাছৰ আঞ্জা ৰেডি আমি এতিয়া খাবলৈ বহিম আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আজিলৈ এৰোঁ